হে বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নিউ আপডেট ইউটিউবৰ পৰা। আচলতে ক'ব গ'লে এইটো ইউটিউবৰ আপডেট নে ইউটিউবৰ ভুল, এইটো একচুৱেলি ভালকৈ কোৱা হোৱা নাই। কিয় ক'বলৈ গ'লে আপোনালোকৰ যদি YT ষ্টুডিঅ' থাকে তাত গৈ চাব যে আগত ডলাৰৰ চিন থাকে, এতিয়া পাউণ্ডৰ চিন আছে। বস্তুটো কি এইটো সিহঁতেই জানে আৰু। চাই থাকক আজিৰ ভিডিঅ'টো, লেটছ প্লে। তো বন্ধুসকল, আপোনালোকে চাব পাৰিব যে আগত $1 68 ৰুপিজ দিয়ে আৰু আজি 1 পাউণ্ডত 90 ৰুপিজ দিয়ে। এতিয়া ডলাৰটো হ'লেতো লছ আৰু পাউণ্ড হ'লেতো আমাৰ লাভেই। যদি আপোনালোকে দেখে যে আগত $10 680 টকা পায়, তেনেহ'লে এতিয়া পাব 10 পাউণ্ডত 900 টকা। কেনেকৈ? আগত ডলাৰৰ চিন আছিলে, সেইটো বাবে $1 পায় 68 ৰুপিজ আৰু এতিয়া পাউণ্ডৰ চিন হৈ গ'ল। আপোনালোকে চাব পাৰিব তাত পাউণ্ডত পায় 90 টকা। তেনেহ'লে আগত যদি 680 টকা পায়, এতিয়া পাব 900 টকা। তো আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।